নমস্কাৰ, আজি আকৌ এটি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনটো 2016 আহিছিল HSLC পৰীক্ষাত। প্ৰশ্নটো দিয়া আছে, তলত দিয়া দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা, যদি বাস্তৱ মূল থাকে সেইবোৰ উলিওৱা। আৰু কুৱেশ্যনটো কি দিয়া আছে, 2x² - 6x + 3। এতিয়া মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগিলে আমাৰ সূত্ৰটো কি আছিল, b² - 4ac। ঠিক আছে, b² - 4ac এতিয়া আমি বহাই চাব পাৰোঁ। b² মতে কি হ'ব, 6² 4a, a ঠাইত 2 আৰু c ঠাইত 3, অৰ্থাৎ 36 - 24 = 12। আৰু এইটো কি হয়, গ্ৰেটাৰ দেন 0। আৰু যদি b² - 4ac গ্ৰেটাৰ দেন 0 হয়, তেতিয়াহ'লে আমি কি পাম, যে মূলৰ প্ৰকৃতি মূলবোৰ বাস্তৱ আৰু অসমান হ'ব। মূলবোৰ বাস্তৱ আৰু অসমান মানে দুটা বেলেগ বেলেগ। মূলবোৰ বাস্তৱ আৰু ভিন্ন মানে দুটা বেলেগ বেলেগ হ'ব। মূল বাস্তৱ আৰু ভিন্ন মানে আমি যেটা মূল পাম এই ইকুৱেশ্যনটোৰ পৰা, সেই মূল দুটা হ'ব বাস্তৱ আৰু ভিন্ন। গতিকে দুটা আমি বেলেগ বেলেগ মূল পাম। এতিয়া আকৌ আমাক যদি বাস্তৱ মূল থাকে সেইবোৰ উলিয়াবলৈ দিছে। আমিতো গমেই পালোঁ বাস্তৱ মূল আছে সমীকৰণটো। গতিকে আমি এতিয়া উলিয়াই চাওঁ। উলিয়াবলৈ সূত্ৰটো কি আছিল, x = -b ± √b² - 4ac/2a। এতিয়া b মানে আমি কিমান পাইছোঁ, -6 + b² - 4ac মানে আমি কিমান পাই থৈছোঁ, 12। আৰু 2 × a ঠাইত আমি কি লিখিব পাৰিম, 2। এতিয়া -6 আৰু এতিয়া 12ক যদি আমি ৰুট উলিয়াই থৈ আমি কিমান পাম, 2√3 পাম। মানে 12টো যদি আমি ভাঙো কি হয়, ৰুটৰ পৰা 2 × 2 × 3, গতিকে দুটা 2 আছে মানে কি এটা 2 বাহিৰলৈ আহিব, এইটো √3 এইটো তলত 4। এতিয়া আমি 2 এটা কমন লৈ দিলোঁ, 2 ± 2 কমন লৈ দিলে কি থাকিব, 3 ± √3/4। এতিয়া 2 আৰু 2 কাটা কাটি যাব, 3 ± √3/2। গতিকে আমি মূল দুটা কিমান পাম, এতিয়া যদি আমি x1 বুলি ধৰোঁ, x1 বুলি ধৰিলে এটা মূল হ'ব 3 + √3/2। আৰু যদি আমি মূল x2 বুলি ধৰোঁ তেতিয়াহ'লে 3 - √3/2। এই মূল দুটাই আজি উলিয়াব লগা এই দুটা মূল আমি পালোঁ। ঠিক আছে, থেংক ইউ। যদি কোনোবাই বুজি পোৱা নাই কমেণ্টত জনালে হ'ল। আমি আকৌ এনেকুৱা ধুনীয়া ধুনীয়া কনচেপ্ট লৈ কিছুমান প্ৰশ্নৰ উত্তৰ তোমালোকলৈ লৈ আহিম।